মহামৃত্যুঞ্জয় মন্দিৰ হা আমি পাই গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰ। তো আপোনালোকক স্বাগতম জনাইছোঁ SD ৰিমিক্স আছাম চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তো আমি মহামৃত্যুঞ্জয় মন্দিৰত আহিছোঁ। তো আমি তেল বন্তি লৈছোঁ পোনপ্ৰথমে, যিহেতু আমি বন্তি এভাগ দিব লাগিব। আমি তেল বন্তি জ্বলাম ইয়াতে ধূপ আৰু বন্তি ইয়াতে জ্বলায়, কাৰণ মন্দিৰ ভাগত জ্বলোৱা সেইটো এলাও নাই। ইয়াতে আমি বন্তি জ্বলাইছোঁ, চাওক আপোনালোকে কিমান শ বন্তি জ্বলি আছে। তো তেল বন্তি জ্বলাবলৈ, ধূপ বন্তি জ্বলাবলৈ ষ্টেণ্ড তৈয়াৰ কৰি দিয়া হৈছে। আমি সেই ষ্টেণ্ডত ধূপ আৰু বন্তি জ্বলাইছোঁ। সমূহ ভক্তগণে মনত এক ভক্তিৰ ভাৱ লৈ ইয়াতে মানে বন্তি আৰু ধূপ জ্বলায়। তো আমি মন্টুমণি দাকো লগ পালোঁ, ভাল লাগিল। তেওঁৰ লগত আমি সাক্ষাৎকাৰ নহ'লোঁ। তো আমি আহি আছোঁ মূল মন্দিৰ ভাগলৈ। বলক ভিডিঅ'টো উপভোগ কৰক, আপোনালোকে খুব ভাল পাব। তো তলৰ কাম এতিয়া নিৰ্মিত হৈ আছে বাৰু। চাওক কি সুন্দৰ এটা দৃশ্য। তো ভাৰত নহয়, মানে বিশ্বৰ ভিতৰতে এক বৃহৎ মানে মহামৃত্যুঞ্জয় মন্দিৰটো বহুত ডাঙৰ হয়। বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ মন্দিৰ বুলি ক'ব পাৰি। চাওক আপোনালোকে। তো মন্দিৰ ভাগৰ মানে গোটেই ৰাউণ্ডত যদি আপোনালোকে ভক্তিভাৱে 3 পাক ঘূৰে, তেতিয়াহ'লে মনৰ আশা পূৰ্ণ হয় বুলি ভক্তগণে বিশ্বাস কৰি মন্দিৰটো 4 ৰাউণ্ড ঘূৰিছে মানে ভক্তিৰভাৱে। চাওক আপোনালোকে। চাওক 100 ফুট উচ্চতাৰে মন্দিৰ ভাগ নিৰ্মিত কৰা হৈছে। দেৱ মহাদেৱ শিৱৰ মহামৃত্যুঞ্জয় মন্দিৰ। চাৰিওফালে 3 পাক ঘূৰি সমূহ ভক্তগণে ভক্তিৰভাৱে 3 পাক মানে ঘূৰিছে। কি এটা সুন্দৰ দৃশ্য। তো আমি মূল মন্দিৰ ভাগত সোমালোঁ এই মেইন দুৱাৰেদি। তো চাওক কি সুন্দৰ আৰ্ট কৰি ৰাখিছে। এটা কি ক'ম আৰু, বুজাব নোৱাৰা ভাষা। যদি মন্দিৰ ভাগত আহে তেনেহ'লে গম পাব বা জানিব কি এটা শান্তিপূৰ্ণ মানে ঠাই। এই মন্দিৰ ভাগৰ ভিতৰত সোমোৱাৰ লগতে আপোনালোকৰ খং ৰাগ লুপ্ত হৈ যাব। কি এটা সুন্দৰ, আকৰ্ষিত কৰি কি সুন্দৰভাৱে আৰ্ট কৰি ৰাখিছে। জানো স্বৰ্গত সোমাই আছোঁ, স্বৰ্গপুৰী বুলি ক'ব লাগিব। এই মন্দিৰ ভাগত যিসকল ভক্তই দৰ্শন কৰিছে তেওঁলোকে জানিব যে স্বৰ্গপুৰী মহামৃত্যুঞ্জয় মন্দিৰ মূল মন্দিৰ ভাগ। চাওক আপোনালোকে কি সুন্দৰভাৱে সজাই পৰাই ৰাখিছে। মই মন্দিৰ ভাগৰ গোটেই দৃশ্যখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক মহাদেৱ দেৱী, এনেদৰে দেৱ দেৱতাসকলৰ কিছু প্ৰতিচ্ছবি অংকিত কৰি ৰাখিছে। তো এতিয়া সম্পূৰ্ণ বনাই হোৱা নাই, সৰু সুৰা কাম চলি আছে। তো সম্পূৰ্ণ হোৱাৰ পিছত আৰু ভাল লাগিব বুলি আশা কৰিছোঁ।
মূল যজ্ঞভাগ ইয়াতে অনুষ্ঠিত ইয়াতে মানে কৰে আৰু ইয়াতে যদি আপোনালোকক শৰাই বা পূজা কৰা হয় তেতিয়াহ'লে ইয়াতে শৰাই আৰু পূজা অৰ্চনা কৰা হয়। আমি চাওক কি সুন্দৰভাৱে অংকিত কৰি ৰাখিছে মহাদেৱ বৰ প্ৰতিচ্ছবি। তো আমি মন্দিৰ দৰ্শন কৰি হৈ গ'ল আৰু আমি আহিছোঁ কিছু সামগ্ৰী ল'ম বা হোটেলত কিবা এটা খাওঁ বুলি। তো চাওক বাহিৰৰ পৰা কি সুন্দৰ এটা দৃশ্য, কি সুন্দৰ লাগে মন্দিৰভাগ। মানে আগত দোকান নাছিল বুলি শুনিছিলোঁ, কিন্তু এতিয়া বহুত দোকান হৈ গ'ল। আপোনালোকে চিন্তাই নকৰিব, বন্তি ধূপ ধূনা পৰ্যন্ত হোটেল বহুত কিছু আপুনি ইয়াত মানে এখন মেলা নিচিনাই আৰু বহুত দোকান আছে, যিকোনো বস্তুৱে আপুনি ক্ৰয় কৰিব পাৰিব। তো আহিব খুব সোনকালে মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰা হেতুকে, খুব ভাল লাগিব। তো আমি কিবা কিবি খাই এতিয়া চাওক, আমি যিহেতু মহামৃত্যুঞ্জয় মন্দিৰত আহিছোঁ, ভক্তিভাৱে আহিছোঁ ধৰ্মীয় এটা অনুষ্ঠানত, সেই হেতুকে আমি ধৰ্মীয় এখন কিতাপ লওঁ। সেই হেতুকে আমি কিতাপৰ দোকানত সোমাইছোঁ। তো মই এখন ল'লোঁ GK আৰু এখন ল'লোঁ হনুমান চালিচা। তো আমি যাওঁ এতিয়া, আমি ল'ৰা ছোৱালী সকলোৱে মিলি আহিছিলোঁ। তো আমি এতিয়া বিদায় লৈছোঁ ভিডিঅ'টোৰ পৰা। ধন্যবাদ।